চিকেন চুপ বনাবলৈ মই চিকেন লৈছোঁ 100 গ্ৰামমান, ব্ৰইলাৰ চিকেন লৈছোঁ, গাজৰ লৈছোঁ আধা টুকুৰা, কাটি লৈছোঁ এডাল ফ্ৰেঞ্চবিন সৰু সৰুকৈ, আনফালে লৈছোঁ বন্ধাকবি 2 চামুচমানৰ জোখত মিহি মিহিকৈ কাটি লৈছোঁ, ধনিয়া অকণমান কাটি লৈছোঁ, আটা আধা চামুচ লৈছোঁ, জালুক সম্পূৰ্ণ 1 চামুচ, নহৰু কেইফুটামান, আদা অকণমান আৰু ডাঙৰ চাইজৰ পিঁয়াজ এটা। এই গোটেই বস্তুখিনি মই দেখুৱাই দিছোঁ আৰু মই যিহেতু দুজনৰ জোখত বনাম সেইকাৰণে বস্তুৰ পৰিমাণখিনিও মই কমকৈ লৈছোঁ আৰু আপোনালোকে আপোনালোকৰ জোখমতে বস্তুখিনি লৈ ল'ব। মই আনফালে প্ৰেছাৰ কুকাৰ এটা গৰম কৰি লৈছোঁ। ইয়াত মই মিঠাতেল এখন চামুচৰ জোখেৰে 1 চামুচ দিছোঁ আৰু মাংসখিনি অকণমান মই ভাজি ল'ম। মোৰ তেল যিহেতু গৰম হ'ল, এতিয়া ইয়াত মই কাটি লোৱা মাংসখিনি দি দিছোঁ। মাংসখিনি ব্ৰাউন কালাৰ হোৱালৈকে ভাজিম আৰু মাংসৰ গাৰ পৰা পানীটো ওলাই যাবৰ কাৰণে মই চুপৰ জোখতেই নিমখখিনি দি দিছোঁ। চুপত নিমখ বেছি হ'লে খাই বেয়া লাগে, সেইকাৰণে কম পৰিমাণে দিছোঁ নিমখ আৰু আপোনালোকে আপোনালোকৰ জোখমতে দি ল'ব। মাংসখিনি ব্ৰাউন কালাৰ প্ৰায় হৈছেই। এতিয়া মই ইয়াত দিম কাটি লোৱা পিঁয়াজ। পিঁয়াজখিনি মই দি দিছোঁ আৰু পিঁয়াজখিনি ভালকৈ ভাজি ল'ম। মাংস আৰু পিঁয়াজখিনি ভালকৈ ভাজি ল'ম যাতে ব্ৰাউন কালাৰ হৈ যায়। দেখিলে পিঁয়াজখিনিও সুন্দৰ এটা কালাৰ উঠিছে, ব্ৰাউন কালাৰ হৈ গৈছে মাংস আৰু পিঁয়াজখিনি মিলি সুন্দৰ এটা গোন্ধ আহিছে। এতিয়া মই ইয়াত দিম থেতেলিয়াই লোৱা আদা নহৰুৰ পেষ্টটো। আদা নহৰু বহুত বেছি নিদিব, চুপত বেছি হ'লে বেয়া লাগে। আৰু আদা নহৰুখিনিও মই 1 মিনিটমান সময় ভাজি ল'ম যাতে তাৰ কেঁচা গোন্ধটো নাথাকে। ঘৰত বনোৱা চিকেন চুপৰ টেষ্টটোৱে বেলেগ হয়। আৰু এতিয়া মই ইয়াত দিছোঁ পিহি লোৱা গাজৰ। মই গাজৰ পিহি লৈছিলোঁ আৰু লগতে দিছোঁ বন্ধাকবিখিনিও আৰু ফ্ৰেঞ্চবিনৰ টুকুৰাকেইটাও। এই গোটেইখিনি বস্তু মই ভাজি লৈছোঁ। একেবাৰে কম জুইত ব্যৱহাৰ কৰিব। গেছ কেতিয়াও বঢ়াই নথব, একদম চিমত ভাজিব, তেতিয়া টেষ্টটো বেছি ধুনীয়া হয় খাবলৈ। আৰু এইখিনি ভাজি মোৰ প্ৰায় হৈ গৈছে, মই আধা ভাজি লৈছোঁ। এতিয়া মই ইয়াত পানী ব্যৱহাৰ কৰিছোঁ। মই পানীখিনি অলপ বইল কৰি লৈছিলোঁ। এতিয়া মই ইয়াত মোৰ নিজৰ জোখত দি দিছোঁ আৰু আপোনালোকে আপোনালোকৰ জোখমতে পানীখিনি দিব। চুপত পানীৰ পৰিমাণটো অলপ বেছি হ'লে ভাল। অকণমান লৰাই দিছোঁ। এতিয়া মই ইয়াত ব্যৱহাৰ কৰিছোঁ আটা আধা চামুচ। ইয়াত ব্যৱহাৰ কৰিছোঁ। আটা বেছি নিদিব, কম পৰিমাণে দিব আৰু অকণমান ধনিয়া দি দিছোঁ। প্ৰতিটো বস্তুৱে কম কম পৰিমাণে দিব চুপত, যাতে প্ৰতিটো বস্তুৰ এটা এটা টেষ্ট থাকে। ধনিয়াও সেই অকণমান দিছোঁ। মোৰ অলৰেডি চুপটো হৈয়ে গৈছে। ধুনীয়া কালাৰ উঠিছে আৰু গাজৰখিনি দিয়াৰ কাৰণে অলপমান ৰঙচুৱা নিচিনা হৈছে। এতিয়া এডাল ঘুটুনি মাৰিৰ সহায়ত মই অলপমান ঘুটি দিছোঁ যাতে মাংসখিনি অলপ ভাগি যায়। মই আজি আপোনালোকক বনোৱা চিকেন চুপটো প্ৰায় ৰেডি হৈ গৈছে আৰু শেষত মই দিছোঁ জালুকৰ গুড়াখিনি। আৰু জালুকৰ গুড়াখিনি শেষত দিলে কি হয়, জাল হৈ থাকে আৰু চুপটো সদায় জ্বলা জ্বলা হৈ থাকিলে বেছি চুপটো খাই টেষ্টি লাগে। মোৰ দেখিলেনে আজি বনোৱা মই চিকেন চুপটো ৰেডি হৈ গ'ল। এতিয়া মই এটা বাটিত আপোনালোকক কাঢ়ি দেখুৱাইছোঁ আৰু অকণমান ধনিয়া পাতেৰে ডেক'ৰেশ্যন কৰি দিছোঁ। দেখিছেন ধোঁৱাই আছে। খুব সুন্দৰ হয় ঘৰত বনোৱা চিকেন চুপটো। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে হ'লে প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল বাটনটোও দবাই দিব যাতে মই দিয়া ভিডিঅ'ৰ নতুন নটিফিকেশ্যনসমূহ আপোনালোকে পাই যায়। আজিলৈ আহোঁ, বাই বাই।